নমস্কাৰ, মই গায়ত্ৰী শৰ্মাই মোৰ ইউটিউব চেনেল গায়ত্ৰী শৰ্মা ডিব্ৰুগড়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু বিহু বতৰ সেইবুলি আজি উৰুকা দিনা, উৰুকাৰ দিনাৰ এটা বিশেষ স্পেচিয়েলি মাৰ্কেটিং কৰিবলৈ গৈ আছোঁ আমি, ভণ্টি, খুৰী, মই আৰু দুজনীমান ভণ্টিৰ লগত। আমাৰ ডিব্ৰুগড়ৰ উৰুকা বজাৰত কিনো ওলায় তাকে দেখাবলৈ চেষ্টা কৰিম আপোনালোকক, আৰু মোৰ লগতে আপোনালোকেও চাই যাব। এবাৰ মই দেখাম, নেক্সটবাৰ আপোনালোকে চকিডিঙি ডিব্ৰুগড়ত ডিব্ৰুগড় চকিডিঙি খেলপথাৰখনৰ ওচৰতে আপোনাৰ উৰুকাৰ দিনাখনৰ বজাৰ বহে। তাতে আমি গৈ আছোঁ 101টা শাক কিনিবলৈ, কাৰণ আমাৰ টাউনত 101টা শাক বাৰীত নাপায়। বজাৰৰ পৰা কিনিব লাগে, আৰু বজাৰত গৈ 101টা শাক পাওঁ নে নাপাওঁ তাকো সন্দেহ আছে। বাট 101টা শাক ট্ৰাই কৰি চাম, আৰু 101টা শাক যদি নাপাওঁ তেনেহ'লে আপোনাৰ আমলৰিটোপ খাব লাগে বোলে। আমলৰিটোপ খালে 101টা শাক খোৱা হয়। তাকে আমি বিচাৰি যাওঁ এতিয়া। ব'লক মোৰ লগত, মই আজি কি পাওঁ বজাৰত, উৰুকাৰ বজাৰত তাকে চাম, আৰু আপোনালোকেও চাব। আৰু যদি ভাল লাগিছে নেক্সট বছৰ আপোনালোকে আহি চকিডিঙি বজাৰত বজাৰ কৰিবলৈ আহিব পাৰে, বা এতিয়াই আহিব পাৰে আপোনালোকে। ব'লক মোৰ লগত বজাৰলৈ যাওঁ এতিয়া। আৰু এয়া মই বজাৰলৈ যাবলৈ ৰেডি হৈ আছোঁ এতিয়া। আৰু বজাৰত গৈ লগ পাই আছোঁ। চুনা লৈ ৰেডি বজাৰ কৰিব যাবলৈ। এজনী হৈ গ'ল, লিপষ্টিক লগাই ওলাইছে বজাৰ কৰিবলৈ যাবলৈ। এয়া আমাৰ খুৰী গৈছে লগত বজাৰ, এজনী ওলাইছে, মই ওলাইছোঁ। আৰু এইফালে আমাৰ হৈছে বুঢ়ী আইতাই ঘৰত নাই যোৱা যে, ঢেকীয়া বাচি আছে, সেইকাৰণে হিংসাতে যাব নালাগে কৈছে। বৰষুণ দিয়ক সোনকালে কৈছে, বৰষুণ নিদিয়ে নহয়। এজনী আহিছে আমাৰ বৰ্ণালী বাইদেউ, আমি মাতো পিলিকণী ষ্টাৰ্টিং বজাৰ। কি বেগ আনিলে এইটো? ৰচি আছিল নে বেগটো? আছে, এডাল নাই বুলি ভাবিছিলে, বেগ কি আনিছো বুলি ভাবিছে। আজি উৰুকা বজাৰ গোটেইখন উঠাই আনিম আমি চাৰিজনী। ইমান ডাঙৰ ডাঙৰ বেগ লৈ গৈছো, দেখিছা? বস্তা আনিম। এতিয়া আমি গৈ আছো বজাৰ, তাৰপিছত বজাৰত গৈ পাই কি লওঁ কি নলওঁ দেখাম। এতিয়া দিছে বৰষুণ, আমি ছাতি মেলি গৈ আছো ডিব্ৰুগড়ত, পুৰা বৰষুণ। গৈ থাকোঁতে একদম নামাম জমনি নাই। আমাৰ মন্দিৰ কোনোবাই চকুটি মাৰিলে, কেনেকে মাৰিলে দেখাই দে চকুটি মাৰিলে বোলে চাইকেলত গৈ থকা দে। তাক পাব দে, বেয়া দিন তাক। জোকালে ছোৱালী দেখিবই নাপায়, ধুনীয়া ছোৱালী আজিকালি। বুঢ়া হওক ডেকা হওক চবেই জোকায়। গায়ত্ৰী বাইদেউ কঁকাল ভাঙি গৈ আছে আগত। ৰেইনকোট পিন্ধি আহিব লাগিছিলে।
ক'ব লাগে আমাক পাত্তাই নাই দিয়া যে আজি অকল কচু শাকে খাব নি হয় নেকি এটা জাতিলৈ 200 টকা এটা জাতিলৈ 200 টকা দিব আছে নি আৰু বিহু বজাৰ বুলি দাম এদিনতে দামটো লৈ লওঁ বুলি ভাবিছে ন চটৰ কাৰণে লাগিব বুলিহে দাম বঢ়াই দিছে গাহৰি মাংস কেনেকে বজাৰটো যেনেকুৱা আমি ভাবিছিলোঁ লোকা বজাৰ তেনেকুৱা নাই হোৱা কেনেকে কেজি কেনেকে আপোনাৰ 400 গাহৰি মাংস নিওঁ নে নিনো জানো পোৱালিটোৱে কৈছিলে নিবলৈ লৈ ল ভাল চাই পিচ কাটিব ভাল ভাল দিব দেই এই পিচটোৱে ভাল লাগিছে নেকি এই পিচটো ভাল লাগিছে নেকি এই পালাটো ৰঙা ৰঙা চাৰ্টে চাৰ্টে এইখিনি নেকি এইটো কৈ দিয়ক ভাল হ'ব না জানো ভাল হ'ব নে বেয়া হ'ব নাজানো নহয় মই গাহৰি মাংস নাখাওঁ নাজানো এইটো পাই দি দিওঁ এইটো ভাল হ'ব কি অকৰা মানুহ হাতত লৈ আছে অ' মা এইখিনি দি দেচোন দিলে একোৱে নাই পোৱা দেখোন এতিয়ালৈকে আমাৰ কোমল চাউল ক'ত দেখিছিলি যে এই ইয়াত আছিলে ইয়াত কোমল চাউল ইয়াত ক'ত আমাৰ ল'লেচোন লৈ আছে হা কলা কলা আছে তো এনে চিৰা আকৌ অঁ ছাতিটো আঁতৰাই দিয়া কোমল চাউলে খাই ভাল লাগে অঁ থেকেৰা 20 টকাত 4টা কোমল চাউল বজাৰৰ পৰা লৈ আহিমগৈ নি কোমল চাউল হেৰি নহয় কোমল চাউলটো যে হেৰি কলা কলা হৈ আছে কলি কলি কি কৰিম সেইটো বা গছ সুধিছা কি কৈছা 200 টকা অঁ ইয়াত 500 কৈছিল এজোপা ডাইৰেক্ট এনেকৈ থৈ দিলে হ'ব ন
গছত নাবান্ধিলে নহ'ব। আৰু তামোলৰ গছত বান্ধিব লাগিব, নহ'লে বেলেগ গছত তামোল গছত বান্ধি দিবি আকৌ। খৰিডাল শুকাই গ'লে চোতালটো শুকাই যাব, সেইকাৰণে গছত বান্ধি দিলে ভাল হ'ব। গম পালি? তামোলজোপা অলপ ওখকৈ বান্ধি দিবি আকৌ। ন তামোলজোপা যে অলপ ওপৰত ওখকৈ বান্ধি দিবি আকৌ। দুটা ফুলি আছে, দুটা ফুল ফুলি আছে ইয়াত আকৌ। $150 ল'ব। 150 ল'ব। এইখিনি নগা টেঙা ভাল আছে। জেতুকা নিয়ে থৈছো, জেতুকা আছে ঘৰত। এই নগা টেঙা এইখিনি ভাল আছে। নগা টেঙাখিনি কেনেকে? চোৱা, সেইফালে 50 টকা লৈছিলে উপায় ন? এই 50 টকা কৈছিলে। এইটো নহয়, এইটো 50 টকা পোৱা দিম লওক। কেইটকা পোৱা এইখিনি? 80 টকা। আধা পোৱা ল'ম 40 টকা। আধা পোৱা ল'ব। আধা পোৱা ল'ম। এপোৱা নালাগে, ল'বি জানো? এপোৱা নালাগে। অ' মা অলপ ভাল ভাল ডাঙৰ ডাঙৰ চাই দিয়ক ন। দুটামান 50 টকা 20 টকা হ'ব, ইয়াতে হ'ব। দুটামান এক্সট্ৰাকে দি দিয়ক, দুটামান এক্সট্ৰাকে দি দিয়ক কৈছোঁ। দুটামান দিলোঁ, আপুনি 300 গ্ৰাম দিছোঁ। এইটো লৈ নাযায় কেনেকে? নাখাওঁ নাখাওঁ। 1200 টকা কেজি। 70 টকা লওক। বেছি দিলে যে সেইকাৰণে 80 টকাই ল'ব মানে। মা কোমল চাউল পালি? কোমল চাউল পালি? অঁ এইখিনিয়ে মই চাই গৈছিলোঁ আপুনি যাওঁতে। আৰু কি লৈছে? এইখিনি 1200 টকা কেজি। ओ मुझे छोड़ के सब चला गया, भाग गया सब। ओ বেগটো ধৰি নাই, মই নোৱাৰিছোঁ নহয়, বহুত গধুৰ হ'ল এতিয়া। পোৱা তিনিশ। পোৱা 300।
গ'ল আমাৰ উৰুকাৰ বজাৰ আজি কি কৰিলোঁ দেখিলে আপোনালোকে উৰুকাৰ কাৰণে উৰুকা বুলি বজাৰ বহে ইয়াতে আমাৰ ঘৰৰ ওচৰতে বেছি দূৰ নহয় তাতে চকিডিঙি খেলপথাৰখনৰ ওচৰতে বজাৰখন বহে তাতে আমি গ'লোঁ উৰুকাত বজাৰত পালোঁ কিবাকিবি বস্তু বহুত ধুনীয়া ধুনীয়া বিহু টকা পেপাৰ গগনা আদিৰ পৰা লৈ চব বস্তুৱে বিক্ৰী কৰিছে ভাল লাগিলে বজাৰলৈ গৈ আৰু আপোনালোকে চাই কেনেকুৱা পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু জনাব মোক কেনেকুৱা পালে ভিডিঅ'টো চাই আৰু আপোনালোক সকলোলৈকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল